মানুহজন এই যে খাই আছে এনেই শকত হোৱা নাই আমি দুটা সি এটা গম পাইছে আমি দুটা সি এটা মই যদি খাওঁ এখন পৰঠা সি খাব তিনিখন তো ভাবি চাওক সি যদি শকত হয় কোন হ'ব চাওক মুখত চাওক দেখা দেখা মুখত দেখা আজি মানে আমি এনেই অলপ ওলাই গ'লোঁ এনেই যোৱা নাই গৈছিলোঁ আপোনাৰ ৰুম চাবলৈ তো ৰুমটো নাপালোঁ বাছ কি কৰিম আৰু তিনিটাই মিলি কিনে খানা চানা খালোঁ দবাই কিনে পূৰা খানা চানা খালোঁ খাই কিনে এতিয়া আহিলোঁ আহি কিনে পূৰা বহি আছোঁ তাৰপিছত তাৰে মাজত মানে খানা চানা খোৱা হেন তেন ভাবিছোঁ সেইটো বাৰু আপোনালোকক দেখাম মই তো এতিয়া চাই থাকক আমি কি কৰিলোঁ কি নকৰিলোঁ তো গতিকে সেইখিনি ক'ম পকে পিয়াহে এতিয়া যাম খানা খাবলৈ আমি আহি গ'ল আমাৰ খানা এইটো ইয়াৰ স্পাইচি দিব বাবা কেনে লাগিছে বাবা মজা লাগিছে হা মজা সঁচা ইয়াৰ কৰি স্পাইচি সঁচাকে সঁচাকে কিমান জুম কৰিছে অ' বাবা তোমাৰ কেনে লাগিছে এইটো আসলে এইটো মজাবাদী হয় মোৰ এইটো হাজাৰবাদী মোৰটো স্পাইচি হয় নাকেদি পানী ওলাইছে বহুত টেষ্ট লাগিছে বহুত বেছি সি আপোনাক যেতিয়াই খায় তেতিয়াই কান্দি দিয়ে বিৰিয়ানী আজি খোৱা নাই আজি জলকীয়া খোৱা নাই এপ্লাই দিছোঁ অ' আচ্ছা মই স্মাৰ্ট জলকীয়া আজি খোৱা নাই এদিনাখন জলকীয়া খাই যিখন কান্দিছে বেচ ৰাইছে চাপ এইটো চাপ ইয়াৰ য'তেই বিৰিয়ানী পায় তাতে তাৰ চকু পানী ওলায় অহ' নিজৰে দুখ লাগিছে জানে ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি জীৱনত তো আমাৰ খানা পিনা হৈ গ'ল এতিয়া হাতখন ধুবলৈ আছে আমাৰ দীপন ডাঙৰীয়া সুদূৰ জাগিৰোডৰ পৰা আহিছে মানুহজন এই যে খাই আছে এনেই শকত হোৱা নাই আমি দুটা সি এটা গম পাইছে আমি দুটা সি এটা মই 1 কেজি খাইছোঁ মই যদি খাওঁ এখন পৰঠা সি খাব তিনিখন তো ভাবি চাওক সি যদি শকত হয় কোন হ'ব চাওক মুখত চাওক দেখা দেখা মুখত দেখা নাই ঘূৰাবই নহয় ডিঙিটো এনেকৈ নহয় কি কম আৰু ক'ব কিবা এটা ক'ব ক খাব পাৰোঁ ভাল কথা বেয়া কথা নহয় শুনিছে নে মাতটো শুনিছে নাই তই যাওঁ নেকি বাবা তই যাওঁ নেকি নাপাবি না দা অ' দা অ' ৰখাও না তোৰ লগত যোন গ'লে এতিয়া সি মৰিগাঁও যাব আহিব পৰহি মানত আহিব আমাৰ লগত তো আমি আজি ৰুম লোৱা আকৌ ফেইল হৈ গ'লোঁ নাপালোঁ ৰুমটো নাপালোঁ অহাকালি চাওঁ এতিয়া ফ্লাইটৰ কথা আলোচনা কৰিছোঁ এইখন নহয় আকৌ ফ্লাইট নহয় ফ্লাইট তো যি নহওক অতি সোনকালে ফ্লাইটত এণ্ট্ৰি মাৰিম আৰু এতিয়া যি লোকত আছোঁ দুটা মানে এনেকুৱা লাগিছে মানে কিবা অফিচাৰ আৰু পূৰা বুট চুট আৰু ইং চিং কৰি কিনে ঠিক আছে তো চাই থাকিব ব্লগটো আগলৈকে এতিয়া বাই বাই আৰু এইখিনিত বাবাই কেব বুক কৰা নহ'ল মানে ভাইটিৰ কাম আছিল তো এতিয়া গাড়ীখন আহি গৈ আছোঁ লাহে লাহে ধুনীয়াকৈ আমাৰ লগতো বহুত কথা বতৰা পাতিলোঁ কেনে লাগিল লগত ভাল লাগিল আপোনাৰ লগত মানে মজুৰি আছে ৰেপিড' ড্ৰাইভাৰ হিচাপে মানে আপোনাক মই আছে কাষ্টমাৰ হিচাপে ভাল লাগিল